নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল শিক্ষা মিত্ৰৰ অন্য এটা ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এটা গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত ভিডিঅ'টো প্ৰস্তুত কৰিব ওলাইছোঁ। iGOT কৰ্ময়োগী মানেনো কি, লগতে অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকেনো কিয় iGOT কৰ্ময়োগীটো কৰা অতিকৈ গুৰুত্বপূৰ্ণ, এই সকলোখিনি বিষয়ত ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। লগতে আপোনালোকে কেনেকৈ নিজে আপোনালোকৰ iGOT কৰ্ময়োগী ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰিব, লগতে কোৰ্চখিনি কমপ্লিট কৰিব পাৰিব, সেই সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত পাব। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ আগতে আমি আচলতে জানি ল'ব লাগিব যে আচলতে iGOT কৰ্ময়োগী মানেনো কি। iGOT মানে হৈছে ইণ্টিগ্ৰেটেড গভৰ্ণমেণ্ট অনলাইন ট্ৰেইনিং, আৰু কৰ্ময়োগী মানে হৈছে কৰ্মৰ জৰিয়তে যোগ বা দক্ষতা উন্নয়ন কৰা। এইটো হৈছে ভাৰত চৰকাৰৰ এটা ডাঙৰ উদ্যোগ, যাক মিছন কৰ্ময়োগী বুলিও কোৱা হয়। ইয়াৰ লক্ষ্য হৈছে দেশৰ চৰকাৰী কৰ্মচাৰীসকলক আধুনিক, দক্ষ আৰু দায়িত্বশীল কৰি তোলা। আগতে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে প্ৰশিক্ষণ ব্যৱস্থা সীমিত আছিল। তেওঁলোকে প্ৰশিক্ষণ ল'বলৈ কেতিয়াবা অন্য চহৰলৈ যাব লাগিছিল। সময় আৰু খৰচ দুয়োটাই এই ক্ষেত্ৰত আছিল। কিন্তু এই সমস্যাৰ সমাধান হিচাপে iGOT কৰ্ময়োগী প্লেটফৰ্ম আৰম্ভ কৰা হৈছে, য'ত যিকোনো চৰকাৰী কৰ্মচাৰীয়ে নিজৰ ঘৰতে বা নিজৰ অফিচতে বহি অনলাইন যোগেদি প্ৰশিক্ষণ ল'ব পাৰে। এতিয়া আহক ৰেজিষ্ট্ৰেশ্যন মানে কি তাক সহজকৈ বুজি লওঁ। ৰেজিষ্ট্ৰেশ্যন মানে হৈছে এই প্লেটফৰ্মত নিজৰ নাম নিবন্ধন কৰা, অৰ্থাৎ নিজৰ এটা একাউণ্ট খোলা। যেতিয়া এজন কৰ্মচাৰীয়ে iGOT কৰ্ময়োগী ৰেজিষ্টাৰ কৰে, তেতিয়া তেওঁ এজন ব্যৱহাৰকাৰী হিচাপে প্লেটফৰ্মটোত প্ৰৱেশ কৰিব পাৰে আৰু বিভিন্ন কোৰ্চ, ভিডিঅ' আৰু প্ৰশিক্ষণ সামগ্ৰী ব্যৱহাৰ কৰিব পাৰে। এই পঞ্জীয়ন প্ৰক্ৰিয়াটো বৰ সহজ। প্ৰথমে আপুনি iGOT কৰ্ময়োগীৰ অফিচিয়েল ৱেবছাইট বা মোবাইল এপত যাব লাগিব। তাৰপাছত আপোনালোকে চাইন আপ বা ৰেজিষ্টাৰ বটামটো ক্লিক কৰিব লাগিব, আৰু আপুনি নিজৰ নাম, ইমেইল, ডিপাৰ্টমেণ্ট, আপুনি কোনটো ডিপাৰ্টমেণ্টত জব কৰে, লগতে আন প্ৰয়োজনীয় তথ্য পূৰণ কৰিব লাগিব। আৰু তাৰপাছত আপোনালোকে OTP বা ইমেইল ভেৰিফিকেশ্যনৰ জৰিয়তে আপুনি নিজৰ একাউণ্টসমূহ ক্ৰিয়েট কৰি ল'ব পাৰিব। এতিয়া আপোনালোকে প্ৰশ্ন মনত উঠিব পাৰে যে এইটো আচলতে কাৰ বাবে হয়। iGOT কৰ্ময়োগী মূলতঃ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বিভিন্ন বিভাগৰ কৰ্মচাৰীসকলে ইয়াত পঞ্জীয়ন কৰিব পাৰে। কিছুমান ক্ষেত্ৰত এইটো বাধ্যতামূলকো কৰা হৈছে, যাতে সকলো কৰ্মচাৰীয়ে নিয়মিতভাৱে নিজৰ দক্ষতা উন্নয়ন কৰিব পাৰে। বন্ধুসকল, এতিয়া আপোনালোকক ক'ব বিচাৰোঁ যে এই প্লেটফৰ্মটো কিয় ইমান গুৰুত্বপূৰ্ণ। প্ৰথমতে ই আমাৰ চৰকাৰী ব্যৱস্থাক অধিক শক্তিশালী কৰে। যেতিয়া কৰ্মচাৰীসকলে নতুন দক্ষতা শিকে, নতুন টেকন'লজি বুজে আৰু নিজৰ কামত উন্নতি কৰে, তেতিয়া সমগ্ৰ ব্যৱস্থাটোতে আচলতে উন্নত হয়। ইয়াৰ ফলত সাধাৰণ জনতাও অধিক সুবিধা পায়। দ্বিতীয়তে, এই সম্পূৰ্ণ ডিজিটেল প্লেটফৰ্মটোৱে যি আমি অফলাইন শিক্ষা সেইখিনিক বহুতখিনি সহজ কৰি তুলিছে। যিহেতু এইটো ডিজিটেল প্লেটফৰ্ম হয়, আপোনালোকে যিকোনো সময়ত ঘৰতে থাকি নিজে কৰিব পাৰিব। iGOT কৰ্ময়োগী এই ডিজিটেল পৰিৱেশৰ লগত খাপ খুৱাই তৈয়াৰ কৰা হৈছে। ইয়াত আপুনি যিকোনো সময়ত যিকোনো ঠাইৰ পৰাই শিকিব পাৰে। তৃতীয়তে, এইটো এটা ব্যক্তিগত উন্নয়নৰ বাবে অতিকৈ উপকাৰী, যেনে লিডাৰশ্বিপ, কমিউনিকেশ্যন স্কিল, IT স্কিল, পাব্লিক এডমিনিষ্ট্ৰেশ্যন আদি। এইবোৰ কোৰ্চ এজন কৰ্মচাৰীৰ ব্যক্তিগত আৰু পেছাগত জীৱনত ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। চতুৰ্থতে, ইয়াত লাৰ্ণিং ট্ৰেকিং ব্যৱস্থা আছে, অৰ্থাৎ আপুনি কিমান শিকিলে, কোন কোৰ্চ সম্পূৰ্ণ কৰিলে, আপোনাৰ প্ৰগতি কেনেকুৱা, এই সকলো তথ্য প্লেটফৰ্মত সংৰক্ষিত থাকে। ইয়াৰ জৰিয়তে আপুনি নিজৰ যি উন্নতি সহজে মূল্যায়ন কৰিব পাৰিব। অৰ্থাৎ আপোনালোকে কি কোৰ্চ কৰিলে, কিমানখিনি আপোনালোকৰ জানিলে, সকলোখিনি আপোনালোকে নিজে চাব পাৰিব। এনেকুৱা ধৰণৰ কুৱেশ্যন কিছুমান আপোনালোকৰ মনত আহিব পাৰে যে iGOT কৰ্ময়োগী ব্যৱহাৰৰ পৰা কেনেকুৱা ধৰণৰ সুবিধা হ'ব পাৰে। ইয়াতে আৰু যদি চাব বিচাৰে, তেতিয়াহ'লে প্ৰথমে হ'ব সহজ ব্যৱহাৰযোগ্য, কিয়নো ইউজাৰ ফ্ৰেণ্ডলি ইণ্টাৰফেচ এটা তেওঁলোকে প্ৰভাইড কৰিছে। এই প্লেটফৰ্মত এনেকুৱাভাৱে ডিজাইন কৰা হৈছে যাতে সকলো বয়সৰ লোকেও সহজতে ব্যৱহাৰ কৰিব পাৰে। লগতে বিনামূলীয়া কোৰ্চ, বেছিভাগ কোৰ্চ বিনামূলীয়া, যাৰ বাবে কোনো ধৰণৰ আৰ্থিক আপোনালোকৰ চাপ নাথাকে। 3 নম্বৰতে, সময়ৰ হ্ৰাস। অফলাইন প্ৰশিক্ষণৰ দৰে সময় নষ্ট নহয়, আপুনি নিজৰ সুবিধামতে নিজে কৰিব পাৰিব। লগতে উন্নত কণ্টেণ্ট, ইয়াতে কণ্টেণ্টখিনি বহুত বেছি হাই কোৱালিটিৰ হয়। লগতে প্ৰমাণপত্ৰ, আপোনালোকে যিকোনো কোৰ্চসমূহ যেতিয়া সম্পূৰ্ণ কৰিব, তাৰপাছত আপোনালোকক এখন চাৰ্টিফিকেট প্ৰভাইড কৰিব। এতিয়া আমি চাম যে কেনেকৈ আদি কৰ্ময়োগীৰ ৱেবছাইটত আপোনালোকে নিজে ৰেজিষ্ট্ৰেশ্যন কৰিব। গতিকে প্ৰথমতে আপোনালোকে প্লে ষ্ট'ৰত গৈ ইয়াতে চাৰ্চ কৰিব iGOT কৰ্ময়োগী। তাৰপিছত আপোনালোকৰ এইটো এপটো প্ৰথমতে যোনটো ওলাইছে এইটো আহি যাব। ইয়াতে আপোনালোকে ইনষ্টল কৰি ল'ব আপোনালোকৰ নিজৰ মোবাইলত। এপটো ইনষ্টল কৰাৰ পাছত আপোনালোকে এপটো খুলিব, তাতে আহি যাব কৰ্ময়োগী ভাৰত, আৰু ইয়াতে PM নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ফটো আপোনালোকে ভিজিবল কৰিব পাৰিব। যদি আপোনালোকৰ একাউণ্ট আগৰ পৰাই ক্ৰিয়েট কৰি থোৱা আছে, তেতিয়াহ'লে আপোনালোকে চাইন ইন অপশ্যনটো ক্লিক কৰিব। যদিহে নাই, তেতিয়াহ'লে আপোনালোকে লাহেকৈ ৰেজিষ্টাৰত ক্লিক কৰি দিব। ৰেজিষ্টাৰত ক্লিক কৰাৰ পাছত আপোনালোকে তললৈ যদি চাব, ইয়াতে দেখিব যে ইফ ইউ ন' ইউৰ অৰ্গেনাইজেশ্যন নেম কাৰেক্টলি প্লিজ ক্লিক হেয়াৰ টু ৰেজিষ্টাৰ। ইয়াতে আপোনালোকে ক্লিক কৰি দিব। তেতিয়া আপোনালোকৰ ইয়াত আহিব যে চেণ্টাৰ ষ্টেট, আপোনালোকে চেণ্টাৰ চিলেক্ট কৰিব। লগতে মিনিষ্ট্ৰী আৰু ডিপাৰ্টমেণ্ট, আপোনালোকে কোনটো ডিপাৰ্টমেণ্টত জব কৰে সেইটো চিলেক্ট কৰিব। যদি আপোনালোকে
এডুকেশ্যনত কৰে তেতিয়াহ'লে আপোনালোকে এডুকেশ্যন ডিপাৰ্টমেণ্ট অফ হায়াৰ এডুকেশ্যন এনেকৈ চিলেক্ট কৰি ল'ব লগতে অৰ্গেনাইজেশ্যনটো দি দিব কোন ক'ত কৰে কি কথা যদি ইয়াতে এটা আমি এক্সাম্পল হিচাপে চাইছোঁ ইয়াতে আছে ধৰক আৰ্যভট্ট কলেজ ইয়াতে আৰ্যভট্ট কলেজ দি দিলোঁ লগতে ডেজিগনেশ্যনটো আপোনালোকৰ যি হয় যে পষ্টটো কি হয় এছিষ্টেণ্ট টিচাৰ হয় নে কি হয় সেইখিনি সম্পূৰ্ণ আপোনালোকে এনেকৈ ইয়াতে দি দিব তাৰপাছত দিয়াৰ পাছত আপোনালোকে ইমেইলটো দি দিব ইমেইলৰ আপোনালোকৰ অ' টি পি আহিব অ' টি পিটো দিয়াৰ পাছত আপোনালোকৰ ইণ্টাৰফেচটো ছাবমিট কৰি দিব তেতিয়া আপোনালোকৰ যোনটো ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব যেতিয়া আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব তেতিয়া আপোনালোকে বেক কৰি পেলাই ইয়াতে পুনৰ এপটো খুলিব তাতে দেখাই দিব যে চাইন ইনত গৈ আপোনালোকে নিজৰ ইমেইল আৰু আপোনালোকৰ যোনটো পাছৱৰ্ড দিয়ে সেই পাছৱৰ্ডটো ইয়াতে প্ৰভাইড কৰি দিব আৰু আই এম নট ৰবটটো ক্লিক কৰি লগ ইন কৰিব আপোনালোকৰ নিজৰ যি কৰ্ময়োগী ভাৰতৰ পৰ্টেলটো খোল খাই যাব যদি আপোনালোকক এই পৰ্টেলত কেনেকৈ আপোনালোকে নিজৰ কোৰ্চসমূহ সম্পূৰ্ণ কৰিব পাৰিব তাৰ ওপৰতো যদি ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট কৰিব আমি তাৰ ওপৰতো এটা ডিটেইল ভিডিঅ' আপোনালোকৰ মাজলৈ আনিবলৈ চেষ্টা কৰিম গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিব লগতে আপোনালোকৰ যিসকল বন্ধু বান্ধৱীয়ে ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে তেওঁলোকৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও ভিডিঅ'টোৰ পৰা বহুতখিনি উপকৃত হয় আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আমাৰ এই শিক্ষা মিত্ৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ